হাই ফ্ৰেণ্ডসকল, মই মল্লিকা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু গৰম দিন আহিলেই, গৰম দিনত খাবৰ কাৰণে অতি উপযোগী এখন শাকৰ মচুৰ দাইলৰ সৈতে মাটিকাদুৰী শাকৰ টেঙা জোল আজি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া দেখিছেনে, দুডালমান মাটিকাদুৰী মই এনেদৰে ভালদৰে ধুই আগটোহে লৈছোঁ। যিহেতু নতুনকৈ ওলাইছে মাটিকাদুৰী শাক, আগটো কোমল কোমল আগকেইটা লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এয়া দেখিছে সৰু বিলাহী, কণ বিলাহী আৰু লগতে কেইটামান লৈছোঁ মই মচুৰ দাইল। মচুৰ দাইল মই কেইটামানহে লৈছোঁ, কাৰণ অকল যদি শাকৰ জোল বনোৱা হয় পনীয়া হয় আৰু অকণমান ডাঠ হ'লে যিহেতু ভাতৰ লগত খাবৰ কাৰণে ভাল হয়, সেইকাৰণে মই লগত কেইটামান মচুৰ দাইল দিম। আপোনালোকে মচুৰ দাইল নিদি ইয়াত আলু মাটিকাদুৰী আৰু বিলাহীৰো আপোনালোকে জোলখন বনাব পাৰে। আহকচোন তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ইয়াত দেখিছেনে, মই প্ৰেছাৰ কুকাৰত অলপমান পানী দি ল'লোঁ আৰু এতিয়া মই ইয়াত এই শাকখিনি বইল হ'বৰ কাৰণে দিম। ইয়াত দেখিছেনে, শাকখিনি মই অলপ অলপকৈ ইয়াত দি দিছোঁ। মই বিলাহীকেইটা ইয়াত দেখিছেনে গোটা গোটাকৈ দিছোঁ। আপোনালোকে কাটিও দিব পাৰে, যিহেতু সৰু বিলাহী হয়। এনেদৰে 2-3টা চিটিত এইখিনি ভালদৰে গলি যাব। এইখিনি মই ভালদৰে দি ল'ম। আৰু এয়া দেখিছেনে, ভালদৰে ধুই তিয়াই ৰখা মই দাইলকেইটাও ইয়াতে দি দিছোঁ। ইয়াত মই পানী এড কৰি থৈছোঁ আৰু যদি দৰকাৰ হয় দিম। বেছি পনীয়া নকৰিব, তেতিয়া পিছত জোলখন বেছি পনীয়া হ'ব। মই যিহেতু গ্ৰেভি টাইপ ৰাখিম বুলি ভাবিছোঁ, সেইকাৰণে মই কমকৈ দিছোঁ। এয়া দেখিছেনে, মই গোটেইখিনি ইয়াত ভালদৰে দি দিলোঁ। আপোনালোকে তেল মাৰোঁতেও ইয়াত হালধি এড কৰিব পাৰে। মই ইয়াত দেখিছেনে প্ৰথমতেই দি দিছোঁ, নহ'লে তেলত দিলে কিবা এটা গোন্ধ থাকি যোৱাৰ নিচিনা লাগে। আৰু লগতে মই ইয়াত সিজিবৰ কাৰণে কি হয় অলপমান নিমখ এড কৰি দিম। এনেও পিছত চাই দৰকাৰ হ'লে পিছত আমি এড কৰিব পাৰিম। ইয়াত দেখিছেনে, ভালদৰে নিমখ হালধিখিনি এনেদৰে মিলাই ল'লোঁ। শাকখিনি কি হয় আপোনালোকে ভালদৰে কুটিও দিব পাৰে। মই কিন্তু এনেদৰে কোমল আগ যিহেতু এনেদৰে দিছোঁ। আহক তেনেহ'লে ভালদৰে চিটি মাৰি লওঁ, তাৰপিছত এইখিনি পুনৰ খুলি আমি তেল মাৰিব লাগিব। তেনেহ'লে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব। ইয়াত দেখিছে 4টা চিটি মৰাৰ পিছত এইখিনি ভালদৰে এনেধৰণে গলি গৈছে আৰু এতিয়া এইখিনি আমি ফোৰণ দি ল'ব লাগিব। পিছে টেঙা তৰকাৰীখিনি তেল মাৰিবৰ কাৰণে ইয়াত মই অলপমান তেল গৰম হ'বৰ কাৰণে দিছোঁ আৰু ইয়াত দেখিছে মই দিম অলপমান পাঁচফোৰণ। তেলটো পকি আহোঁতে ইয়াত এনেধৰণে পাঁচফোৰণখিনি দি আৰু এতিয়া ইয়াত এইটো জোখতে ৰাখি দিম আৰু এইখিনি মই অলপ উতলিবৰ কাৰণে দিম।